নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, জয় জয়তে মই মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম যে NIOS DLEDৰ দুবছৰীয়া পাঠ্যক্ৰমটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট ডেট ইতিমধ্যে ঘোষণা হৈছে। কিমান তাৰিখে ৰিজাল্ট দিব, তাৰোপৰি এই পৰীক্ষাটিত কিমান শতাংশ শিক্ষক শিক্ষয়িত্ৰী উত্তীৰ্ণ হ'ল, কিমান শতাংশ ফেইল কৰিলে, এক্সামৰ ৰিজাল্ট দিয়া ডেটটো কিয় ইমান লেট হ'ল, এই আটাইখিনি কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। সেয়ে আপুনি ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আপুনি এতিয়াই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এই NIOS DLEDৰ দুবছৰীয়া পাঠ্যক্ৰমৰ আটাইবোৰ এক্সামিনেশ্যনৰ তথা ধুনীয়া ধুনীয়া ৰিপৰ্টবোৰ লৈ, ধুনীয়া ধুনীয়া ছিলেক্টেবল প্ৰশ্নবোৰ লৈ মই সদায় আহি থাকোঁ আৰু আহিয়ে থাকিম। গতিকে এই চেনেলটোৰ জৰিয়তে আপোনাৰ যদি কিবা লাভ হয় বুলি ভাবে তেতিয়াহ'লে আপুনি এতিয়াই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এইখিনিতে মই আপোনালোকক কওঁ যে এই ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ যাতে অসমৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এই ভিডিঅ'টি পায় আৰু তেওঁলোকৰ মনত যিবোৰ সন্দেহ, কিমান তাৰিখে ৰিজাল্ট দিব, কি কৰিব, এইবোৰ যাতে মুক্ত হয়, সেইবাবে আপুনি মোৰ এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। আহক এতিয়া আগবাঢ়িছোঁ। আপোনালোকে স্ক্ৰীণত দেখিছে যে এইটো news18.com ৰিপৰ্ট হয়। যোৱাকালি এই news18.com ৰিপৰ্টত NIOS DLEDৰ চেয়াৰমেন মিষ্টাৰ CB শৰ্মাই কোৱা মতে যে অহা 20 আগষ্টত আমাৰ এই দুবছৰীয়া পাঠ্যক্ৰমটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট ঘোষণা কৰিব। ৰিজাল্ট ডেটটো কিয় ইমান লেট হ'ল, ইয়াৰ ওপৰত সাংবাদিকে সোধা এটা প্ৰশ্নত তেখেতে কয় যে ইয়াৰ বাবে আমাৰ হেনো শিক্ষকসকলে দায়ী, কিয়নো আমাৰ পৰীক্ষা হলত যিখন OMR শ্বীট দিয়া হৈছিলে, এই OMR শ্বীটখন সম্পূৰ্ণ কৰোঁতে বহুতে যিবোৰ বৃত্তাকাৰ গোল আছিলে এই গোলবোৰ কমপ্লিট কৰাত ভুল কৰিছিলে, যাৰ কাৰণে আমাৰ পৰীক্ষাৰ বহীবোৰ চেক কৰোঁতে কম্পিউটাৰৰ পৰিৱৰ্তে মেনুৱেলি চেক কৰিবলগীয়া হ'ল। গতিকে যিসকল শিক্ষকে এই গোলাবোৰ ভালদৰে কমপ্লিট কৰা নাছিলে কিন্তু কাষত লিখাখিনি যদি ভালকৈ লিখিছে তেতিয়াহ'লে তেওঁলোকৰ বাবে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই, যিহেতু এইবিলাক কম্পিউটাৰেৰে চোৱা হোৱা নাই, মেনুৱেলি চেক কৰা অৰ্থাৎ হাতেৰে চেক কৰা হৈছে। সেয়ে আপোনালোকে ভয় খাব নালাগে। দ্বিতীয়তে তেওঁ কৈছিলে যে আমাৰ যিবোৰ পৰীক্ষাৰ বহী, এই পৰীক্ষাৰ বহীবোৰ ষ্টেট ৱাইজ এক্সচেঞ্জ কৰিছিল আৰু এই ষ্টেট ৱাইজ এক্সচেঞ্জ কৰোঁতে আমাৰ প্ৰব্লেমবোৰ আহে, যিহেতু আমাৰ গোটেইবোৰ ষ্টেটৰ লেংগুৱেজবিলাক বেলেগ বেলেগ হয়। গতিকে এই লেংগুৱেজবিলাক চবৰে বেলেগ হোৱাৰ বাবে আমাৰ কি হৈছে, বহীবোৰ চোৱাত মানুহ বিচৰাত অলপমান প্ৰব্লেম হৈছিলে আৰু তথাপি কথা নাছিলে যদিহে কম্পিউটাৰৰ জৰিয়তে চাব পাৰিলে হয়, কিন্তু সেইবোৰো মেনুৱেলি চাব লগা হ'ল আৰু এইবোৰ কাৰণ তেওঁ উল্লেখ কৰে। দ্বিতীয়তে আহিছোঁ যে ইয়াৰ আমাৰ যিখিনি 75% পাছ কৰিছে আমাৰ এই পৰীক্ষাটোত আৰু 25% শিক্ষক ফেইল কৰা বুলি তেখেতে কৈছে। আৰু ইতিমধ্যে গোটেই এক্সামিনেশ্যনৰ যিটো ৰিজাল্ট দিয়াৰ কাৰণে গোটেই যিখিনি প্ৰক্ৰিয়া, বহি চোৱাৰ পৰা আদি কৰি এই আটাইবোৰ প্ৰক্ৰিয়া ইতিমধ্যে প্ৰায় 99% কমপ্লিট হৈছে। বাকী আৰু কিবা অলপ কাম বাকী আছে আৰু যেতিয়া এই কামখিনি কমপ্লিট হৈ উঠিব তেতিয়াই আমাৰ এই ৰিজাল্ট ডেটটো ঘোষণা কৰিব। ৰিজাল্ট অৰ্থাৎ আমাৰ 20 আগষ্টত আমি আমাৰ যি পৰীক্ষা ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষাৰ যিটো ৰিজাল্ট, এই ৰিজাল্ট আমি পাই যাম।
আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে, অৰ্থাৎ আপোনালোকৰ মনত যিটো সন্দেহ, সেই সন্দেহটো নোহোৱা হৈছে। সেয়েহে কৈছোঁ বন্ধুসকল, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব, যাতে অসমৰ সকলোবোৰ শিক্ষকে এই ভিডিঅ'টি পায় আৰু তেখেতসকলৰ মনত যিটো শংকা এক্সাম ৰিজাল্ট ডেটটো লৈ, সেই শংকাটো যাতে দূৰ হয়, তাৰে আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। জয় অসম।